হেল্ল' বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যটা ভিডিঅ'লৈ। আজি মই আপোনালোকক কেনেকৈ 1 মিনিটত এখন বয়া আনিব পাৰিব তাৰ বিষয়ে আপোনালোকক দেখাম। যদি আপোনালোকে নাজানে এইটো কিয় লাগে, মই যোনটো গানৰ স্কিন লৈ আছোঁ আপোনালোকে চাব পাৰে। সেই গানৰ স্কিনটো মানে MP40টোৰ কাৰণে আপোনালোকে 35খন বয়া আনিব লাগিব, 35খন ৰেংক মেচ কৰিব লাগিব আৰু 133টা আপোনালোকে কিল কৰিব লাগিব। আৰু বাকীকেইটা সহজ আৰু এই MP40টো যোনটো দিছে আপোনালোকে লবিত লৈ যাব পাৰিব। আৰু এই MP40টোৰ ডাবল ডেমেজ আছে, মেগজিন ৰেঞ্জ বেছি আছে আৰু একুৰেচিটো বেছিকৈ দিয়া হৈছে। যদি আপোনালোকে এই MP40টো আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কোনো পলম নকৰি মই দিয়া টিপছটো ব্যৱহাৰ কৰি আপোনালোকে পটককেনে এই ভিডিঅ'টো 1 ঘণ্টাৰ ভিতৰত আপোনালোকৰ লবিত ল'ব পাৰিব। যদি বন্ধুসকল আপোনালোকে আগতে এই চেনেলটোলৈ অহা নাই তেতিয়াহ'লে প্ৰথমবাৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বলক টিপছটোনো কি জানি লওক সৰু এটা ইনট্ৰোৰ পৰা। বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ নতুন টিপছটো কিনো আপোনালোকে জানি লওক। তাৰপিছত আপোনালোকক কৈ দিওঁ, আপোনালোকৰ নিজৰ 4জন স্কোৱাড এটা বনাওক। স্কোৱাডটো বনাই আপোনালোকে ডেটা প্ৰাইজিং নামৰ মডটো অন কৰি তাতে মাতক গোটেইকেইজনক আৰু আপোনালোকৰ ফ্ৰেণ্ডকেইজনক এনেকুৱাকৈ ফ্ৰেণ্ড লগ দিয়ে যাতে আপুনি যিটো কয় সেইটো কথা শুনে তেওঁলোকে। আৰু আপোনালোকে কি কৰিব, ডেটা প্ৰাইজিং নামৰ এই গেমটোত গৈ খেলি মানে আপোনালোকৰ বন্ধুকেইজনক ক'ব যে আপোনালোকে জম্বি যোনফালৰ পৰা সেই জনৰ ভিতৰত সোমাই যাবলৈ, আৰু তেওঁলোকক ক'ব যে জম্বি কেইজন তোমালোকে মাৰিব নালাগে। আৰু তেওঁলোকে এনেকৈ যদি কৰে, তুমি যদি আৰু তুমি কি কৰিব লাগিব, তুমি 2-3জন জম্বিক মাৰি দিব লাগিব। তাৰপিছত জম্বি মাৰিলে মানে তোমাৰ নামত যাব কি যাব আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ কৰিব। এইটো ভিডিঅ'টো চাই লওক বন্ধুসকল। মোৰ লগত মাত্ৰ 5টাহে বয়া আছে, 5টা বয়া আছে, 35 বাৰ কৰিব লাগে। আৰু মোৰ ৰেংক মেচ 20খন খেলিছোঁ, বাকী 110টা মই কিল কৰিছোঁ। আৰু এই 5টা কিলটো মই আপোনালোকক কেনেকৈ লগৰ লগত বহাই দেখাই দিম। এখন গেম 1 মিনিটৰ ভিতৰত আপোনালোকৰ এটা বয়া লিষ্ট আকৌ আহি যাব। আপোনালোকে এই ভিডিঅ'টো দেখাই দিম কি কৰিব লাগে। তাৰ বাবে মই এটা SMS দি লওঁ, সিহঁতক ষ্টাৰ্ট কৰি দিব কওঁ। ষ্টাৰ্ট কৰা নাই, অকণমান একো নাই, ৰখি দিয়ক, অকণমান টাইম ৰখি দিয়ক। তাৰপিছত ষ্টাৰ্ট হ'লেই মই আপোনালোকক দেখাই দিম কি কৰিব লাগে নেক্সট টিপছটো। তাৰপিছত গেমটো ষ্টাৰ্ট হ'বলৈ ধৰিছে, ষ্টাৰ্ট হৈছে, ৰ'ব 1 মিনিট। তো আপোনালোকক বয়া লৈ আহিম 1 মিনিটৰ ভিতৰত আপোনালোকে বয়া পাব। 35 মিনিটত আপোনালোকে 35টা বয়া হ'ব পৰা। তো অকণমান টাইম ৰখিব লাগিব। অৰ্ডাৰ ফৰৱাৰ্ডিং বুলি আৰু কিবা কিবি দেখাই আছে, মানে জানো বোলা। তাৰপৰা ইয়াত চাওক, জনৰ ভিতৰলৈ আপোনাৰ লগৰকেইজনক সোমাই দিব পাৰি। মোৰ লগৰকেইজন যেনেকৈ ভিতৰত সোমাইছে দেখিছে। আৰু আপুনি পাৰিলে 2-এটা কিল কৰি মানে ভিতৰলৈ সোমাই দিব, কাৰণ তেতিয়া কি হ'ব, আপোনাৰ লগৰকেইজনে যদি এটাও কিল নকৰে তেতিয়া বয়া হেৰিটো আপোনাৰ তাত যাব। যদি কিলো কৰে এটাত আপোনাৰ থাকি বেছি কিল কৰিব নালাগিব। তো এতিয়া 30 ছেকেণ্ড 5 ছেকেণ্ড এনেকৈ কিবা কিবি সময় দিব আপোনালোকে। সেইটোকণ সময় ৱেইট কৰিব আৰু চাব আপোনাৰ এটা বয়া কমপ্লিট হৈ গৈছে। সম্পূৰ্ণ এটা বয়া কমপ্লিট হৈ যাব আপোনাৰ মাত্ৰ 40 ছেকেণ্ডো নালাগিব চাগে। কি কল আহি গৈছে অকৰা মকৰা, 40 ছেকেণ্ডো নালাগিব চাগে, এইটো হৈয়ে যাব আপোনালোকৰ চাওঁতে 1 মিনিটৰ সময় নালাগে আপোনালোকে এই গেমটো যদি আপোনালোকে বয়া ক'লে। আৰু এতিয়া আপোনালোকক মই দেখাই দিম। মোৰ আগতে 5খন আছিলে আৰু এতিয়া অহাৰ লগে লগে আপোনালোকক দেখাই দিম সেইখন হ'ব। চাই লওক, এয়া মই আপোনালোকক দেখাইছোঁ। সেইটো গ'লো, সেইটো চাই লওক, 6খন হ'ল বয়া সেইকাৰণ চাই লওক। সেইটো মই ৰাউণ্ড কৰি দিছোঁ, 6খন হৈ গ'ল। আৰু এক গেম খেলি আপোনালোকক দেখাই দিছোঁ, ইয়াত 7 গেম হৈ যাব লগৰ লগত। তাৰপিছত আপোনালোকে বাকীখিনি মোড আপোনালোকে এনেই মোডকৈ খেলিব পাৰে। ৰেংক মোডত 35খন খেলিব লাগে, ৰেংকত গৈ খেলি দিলেই হৈ গ'ল। 133টা কিলটো আপোনালোকে চ'ল' স্কোৱাড বনাই মানে অট'মেচত খেলি দিব, সেইটো আহি যাব আপোনালোকৰ 133তে। এনেকৈ আপোনালোকে 1 ঘণ্টাৰ ভিতৰত আপোনালোকে যোনটো MP40 নতুন স্কিন আহিছে, যোনটো ডাবল ডেমেজ প্লাছ আপোনালোকৰ ৰেঞ্জ বেছি, আৰু আপোনালোকে এই MP40টো লবিত লৈ ঘূৰি ফুৰিব পাৰিব। লবিত নিব পৰা এনেকুৱা ইভেণ্ট মই ভাবোঁ এইটো প্ৰথম স্কিন দিছে, যোনটো ইভেণ্টতে আপোনালোকে লবিত লৈ যাবলৈ ফ্ৰীকৈ পাইছে। আৰু আপোনালোকে এতিয়া দেখিলে কেনেকৈ কৈ থাকোঁতে মোৰ আৰু এটা বয়া হৈ গ'ল। বৰ্তমান 14 ছেকেণ্ড 13 ছেকেণ্ড 10 ছেকেণ্ড 12 ছেকেণ্ড এনেকৈ কাউণ্টডাউনকৈ আহি আছে তললৈ। তাৰপিছত ৰখি দিয়ক অকণমান টাইম, আৰু এটা বয়া আপোনালোকে চাই লওক কেনেকৈ আহি গ'ল।
মই কৈছোঁ আপোনালোকে 35 মিনিটত 35টা বয়া কম্পালচৰি কৰি ল'ব আৰু বাকীকেইটা আপোনালোকে অট'মেচ কৰি মানে খেলিব। সোনকালে আপোনালোকে কিল আহিব আৰু ৰেংক গেম খেলিব। 35খন আৰাম আছে, ইমান কষ্ট নাই আপোনালোকে। আৰু এইটো 16 তাৰিখৰ ভিতৰত আপোনালোকে কৰি ল'ব, নহ'লে এইটো ইভেণ্ট গুচি গ'লে আপোনালোকে এইটো কৰিবলৈ নাপাব। এয়া চাই লওক, মই গৈ দেখাই আছোঁ। ওপৰত আছে, এইটো চাই লওক। 7টা হৈ গ'ল আপোনালোকে দেখিলে। আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক যে তেওঁলোকেও যাতে MP40 পায় ফ্ৰী কেনে। আপোনালোকৰ সহায়ত আপোনালোকে শ্বেয়াৰ কৰিলে মোৰ কি হ'ব, মোৰ ভিডিঅ'টো অলপ হেল্প হ'ব আৰু মই আগলৈ আগবাঢ়ি যাবলৈ অকণমান প্ৰেৰণা পাম। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আপোনালোকৰ কিবা নজনা কথা আছে কমেণ্টত ধুনীয়াকৈ সোধক, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু যদি যিমানটো পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। আজিলৈ মাগিছোঁ বিদায়। টাটা, বাই বাই, অলবিদা।